নমস্কাৰ বন্ধুসকল, আজি আমি অসমীয়া যি বুক আছে তাৰে এটা কবিতা বৰদৈচিলা, এই বৰদৈচিলাৰ কুৱেশ্যন এনচাৰসমূহ আমি কৰিবলৈ ল'ম। ইয়াত আপোনালোকে দেখোঁতে কিতাপত যেনেদৰে দিয়া আছে এনেদৰে সম্ভৱত আপোনালোকে দেখিছে যে নাই দিয়া হোৱা, কিন্তু তথাপিও ইয়াৰ কুৱেশ্যনসমূহ কিতাপৰ কুৱেশ্যনৰ সৈতে সম্পূৰ্ণৰূপে মিল আছে, অৰ্থাৎ আমি কিতাপৰ কুৱেশ্যনসমূহে ডিছকাছ কৰিছোঁ। তেন্তে প্ৰথম যি কিতাপত কুৱেশ্যন আছে সেই কুৱেশ্যনটো হৈছে বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে? তেন্তে উত্তৰত আমি লিখিম বৰদৈচিলা পদ্যটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল। দ্বিতীয় প্ৰশ্নটো হ'ব চতৰ বিহুত শিলডল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে? তেন্তে যি কবিতা আছে বৰদৈচিলা তাত আমি যদি পঢ়োঁ তেন্তে এই প্ৰশ্নটোৰ উত্তৰ আমি সহজে দিব পাৰিম যে উত্তৰত লিখিম আমি চতৰ বিহুত শিলডল ভাঙি বৰদৈচিলা মাকৰ ঘৰলৈ ঢাপলি মেলিছে। এইখিনি কিতাপৰ কুৱেশ্যন হয় যিবোৰ মই এতিয়া এনচাৰৰ সৈতে আপোনালোকৰ লগত ডিছকাছ কৰি আছোঁ। আৰু তাৰ পিছৰ কুৱেশ্যনটো হ'ব বৰদৈচিলাৰ লগৰীয়া কোন? বৰদৈচিলাৰ লগৰীয়া কোন? তেন্তে উত্তৰত হ'ব বৰদৈচিলাৰ লগৰীয়া য'ত বা মাৰলী বৰদৈচিলাৰ লগৰীয়া হ'ব। ঠিক তেনেদৰে মই অন্য কুৱেশ্যনসমূহো দি দিছোঁ, আপোনালোকে প'জ কৰি লিখি ল'ব পাৰে। তাৰ পিছৰ কুৱেশ্যনটো মই পঢ়ি দিছোঁ, মাকে বৰদৈচিলাক কি দিব? তেন্তে উত্তৰত হ'ব মাকে বৰদৈচিলাক মাধৈ ফুল দিব। মাধৈ বুলি এটা ফুল আছে যি মাকে বৰদৈচিলাক উপহাৰ হিচাপে দিব। ইয়াৰ পিছৰ প্ৰশ্নটোত আছে পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে? কাবৌ বুলি ক'লে ৰিকুৱেষ্ট বুলি বুজা যায় ইংৰাজীত। আমি যেতিয়া কাৰোবাৰ পৰা কিবা এটা কাম কৰোৱাব বিচাৰোঁ তেন্তে আমি কাবৌ কৰোঁ। তেন্তে উত্তৰত লিখিম আমি পদ্যটোৰ শেষত বৰদৈচিলাক লাহে ধীৰে যাবলৈ কাবৌ কৰা হৈছে। অৰ্থাৎ যেতিয়া বৰদৈচিলা অৰ্থাৎ ধুমুহা যায় তেতিয়া অকণমান লাহে ধীৰে যাতে যায়, যাতে ক্ষতিসাধনটো কমকৈ হয় সেইবাবে কাবৌ কৰা হৈছে যাতে লাহে ধীৰেকৈ যায়। খ নম্বৰ প্ৰশ্নটো হ'ব বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয়? ধুমুহা আচলতে আমাৰ অসমীয়া সাহিত্যত বৰদৈচিলা নাম পাইছে। বৰদৈচিলা বুলি ক'লে ধুমুহাক বুজোৱা হয়। তেন্তে বৰদৈচিলা যেতিয়া মৌচুমী বতাহ এইখিনিৰ সময়ত আহে সম্ভৱত, তেন্তে উত্তৰত আমি লিখিম যে বৰদৈচিলা আহিলে আমাৰ সকলোৰে ঘৰ দুৱাৰ, শিল ডল, গছ গছনি আদি ভাঙে আৰু উৰুৱাই নিয়ে, যাৰ ফলত বহুত ক্ষতিসাধন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে? তেন্তে উত্তৰত লিখিম বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে চোতালত বৰপীৰা কাকৈ ফণি আদি থোৱাৰ কথা কৈছে। বৰপীৰা কাকৈ ফণি আদি থোৱাৰ কথা কৈছে। ঠিক তেনেদৰে শব্দৰ লগত অৰ্থ মিলোৱা এনেদৰে আপোনালোকৰ কিতাপত এটা প্ৰশ্ন আছে য'ত শব্দ কিছুমান দিয়া থাকিব আৰু অৰ্থসমূহ অমিলভাৱে দিয়া থাকিব। তেন্তে ইয়াত উত্তৰত আমি ধুনীয়াকৈ মিলাই পিনি লিখাই দিছোঁ, স্ক্ৰীণত শ্ব' হৈ আছে, আপোনালোকে ধুনীয়াকৈ লিখি ল'ব পাৰে। প্ৰথম যি শব্দ আছে সেইটো বৰদৈচিলা হ'ব, তাৰ লগত যিটো অৰ্থ মিলাই পিনি লিখা হ'ব সেইটো হ'ব বহাগ বিহুৰ আগে পাছে হোৱা ডাঙৰ ধুমুহা। তাৰপিছত ঢাপলি শব্দৰ যি অৰ্থ হ'ব সেইটো হৈছে চেকুৰি যোৱা কাৰ্য। কাকৈ যি শব্দ আছে তাৰ অৰ্থ যিটো হ'ব চুলিৰ জট ভঙা দীঘলীয়া ফণি, অৰ্থাৎ কাকৈ বুলি ক'লে ফণিক বুজোৱা হয়। ইয়াৰ পিছৰ শব্দ ৰাজবাট আছে, তেন্তে ৰাজবাট যি আছে তাৰ অৰ্থটো হ'ব ৰাজআলি, অহা যোৱা কৰা ৰাস্তা। মই শব্দসমূহৰ লগত অৰ্থ মিলাই পিনি সুন্দৰভাৱে উত্তৰবিলাক লিখি দিছোঁ, আপোনালোকে লিখাই ল'ব নিজৰ বহীত। তাৰপিছত লৰ আছে শব্দটো, বেগাই যোৱা কাৰ্যটোক লৰ মাৰি যোৱা বুলি কওঁ নাই। ইয়াৰ পিছৰটো হ'ব কেৰু, কান্ধত পিন্ধা এবিধ অলংকাৰ। অসমীয়া বোৱাৰীসকলে কেৰু পিন্ধে নিজৰ কাণত। কেৰু অৰ্থাৎ কাণত পিন্ধা এবিধ অলংকাৰ। পীৰা বুলি ক'লে খুৰাত থকা কাঠৰ আসন। ইয়াৰ পিছত প্ৰশ্নটো আছে বৰদৈচিলাক মাকৰ ঘৰ আহি পালে কোনে কি দিব? লিখা। তেন্তে মাকে মাধৈ ফুল দিব, বাপেকে খাৰু দিব, ককায়েকে কাপোৰ কানি দিব আৰু ভায়েকে কেৰু দিব। এইটো উত্তৰত হ'ব, আপোনালোকে লিখি ল'ব। ইয়াৰ পিছত যিটো আছে কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা। তেন্তে আপোনালোকে যদি
কিতাপৰ প্ৰশ্নসমূহ চাই তেন্তে তাত এটা বৰপিৰা আঁকি থোৱা আছে। তাতে কিছুমান শব্দ আছে। এই শব্দসমূহ আনি পিনি বাক্যবোৰ সম্পূৰ্ণ কৰিব লাগে। অৰ্থাৎ এইটো খালী ঠাই পূৰ্ণ কৰা প্ৰশ্ন হয়। তেন্তে উত্তৰসমূহ লিখাই দিছোঁ মই, আপোনালোকে কিতাপৰ লগত মিলাই পিনি লিখি ল'ব। চুলি আঁচুৰিবলৈ কাকৈ ব্যৱহাৰ কৰা হয়? ক নম্বৰত প্ৰথম শব্দটো হ'ব কাকৈ। খ নম্বৰ যিটো আছে বহাগ বিহুৰ আগে পাছে বৰদৈচিলা আহে। তাৰপিছত কেৰু শব্দটো বহুৱাম গ নম্বৰ প্ৰশ্নটোত। কেৰু এবিধ কাণত পিন্ধা অলংকাৰ। আৰু ঘ নম্বৰত হ'ব সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক বৰপীৰা বোলে। আৰু ঙ নম্বৰত হ'ব জহকালি শীতৰ পাতিত শুলে গা মন জোৰ পৰে। তেন্তে জহকালি শীতল শব্দটো ঙ নম্বৰ প্ৰশ্নত ব্যৱহাৰ কৰিব। তাৰ পিছত আৰু কিছুমান প্ৰশ্ন আছে, মই ধুনীয়াকৈ ইয়াতে শ্ব' কৰি দিছোঁ, আপোনালোকে লিখি ল'ব। এইটো হ'ব মূৰৰ চুলি মেলি মানে মূৰ আঁচৰি। কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচৰি যাবলৈ কৈছে? তেন্তে উত্তৰত হ'ব কবিয়ে বৰদৈচিলাক কাকৈ ফণীৰে মূৰ আঁচুৰি যাবলৈ কৈছে। ইয়াৰ পিছত বিপৰীত শব্দ লিখা বুলি কৈছে। তেন্তে এইখিনি লিখি থোৱা আছে, আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। ইয়াৰ পিছত কিছুমান বাক্য ৰচনা কৰিব দিছে। তেন্তে উত্তৰত আমি চাম, প্ৰথমটো হ'ব বৰদৈচিলা। তেন্তে তাৰ বাক্য ৰচনা হ'ব বহাগ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়। ইয়াৰ পিছৰ শব্দটো আছে শিল ডল ভাঙি। তেন্তে বাক্য ৰচনাটো হ'ব বৰদৈচিলা মাকৰ ঘৰলৈ যাওঁতে শিল ডল ভাঙি নিয়ে। ঠিক তেনেদৰে বাকীসমূহো আপোনালোকে দেখিব পাৰে। এই শব্দসমূহৰ বাক্য ৰচনা দি থোৱা আছে, আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। তাৰপিছত তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা। পুলিংগটোৰ ক্ষেত্ৰত স্ত্ৰীলিংগ লিখিম আৰু স্ত্ৰীলিংগৰ ক্ষেত্ৰত পুলিংগ লিখিম। তেন্তে প্ৰথমতে পুলিংগ কিছুমান শব্দ আছে, বাপেক, ককায়েক, ভায়েক, পেহাক, শহুৰেক। তেন্তে তাৰ স্ত্ৰীলিংগসমূহ ইয়াতে ধুনীয়াকৈ লাইন বাই লাইন ক্ৰমানুসাৰে দি থোৱা আছে। বাপেকৰ স্ত্ৰীলিংগ হ'ব মাক, ককায়েকৰ স্ত্ৰীলিংগ হ'ব বায়েক, ভায়েকৰ স্ত্ৰীলিংগ হ'ব ভনীয়েক, পেহাকৰ স্ত্ৰীলিংগ হ'ব পেহীয়েক আৰু শহুৰেকৰ স্ত্ৰীলিংগ হ'ব শাহুৱেক। শহুৰেক বুলি ক'লে এগৰাকী মতা মানুহক বুজোৱা হয় আৰু শাহুৱেক বুলি ক'লে এগৰাকী লেডিজ অৰ্থাৎ স্ত্ৰীলিংগক বুজোৱা হয়। তাৰপিছত আকৌ স্ত্ৰীলিংগটো পুলিংগত কৰিব দিছে। ধৰি লোৱা মাকে বুলি কওঁতে স্ত্ৰীলিংগ বুজোৱা হয়, তাৰপিছত পুলিংগত বাপেক হৈ যাব। তেন্তে আপোনালোকে দেখিব পাৰিছে, ধুনীয়াকৈ লিখি ল'ব। ইয়াৰ অন্তিম প্ৰশ্নটো হ'ব বৰদৈচিলা বাপেকে খাৰু ভায়েকে কেৰু দিছে। ইয়াৰ বাহিৰে আৰু কি কি অসমৰ গহনা গাঁথৰি আছে লিখা। তেন্তে ইয়াৰ উপৰিও আৰু কিছুমান গহনা আছে, অসমীয়া গহনা, সেইবোৰ উত্তৰত লিখা হ'ব। অসমৰ বহুতো গহনা গাঁথৰি আছে, তাৰে ভিতৰত হ'ল জোনবিৰি, থুৰীয়া, দুগদুগী, ঢোলবিৰি ইত্যাদি। এইখিনিয়ে হ'ব উত্তৰসমূহ। তেন্তে ধন্যবাদ। এনেদৰে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু মই সদায় আপলোড কৰি থাকিম।